গুড মৰ্ণিং সকলোকে স্বাগতম কৰিছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ। আৰু ৰাতিপুৱাই ৰেডি হৈছোঁ, ৰাতিপুৱা মানে 10টা চাৰে 10টা হ'ল। নাস্তা কৰি আজৰি হৈ বাবু মানিকো খোৱালোঁ আৰু মই ৰেডি হৈছোঁ। অকণ বজাৰত যাম, কিবা কাম আছে, সৰু সুৰা কাম কেইটামান, আৰু ওলাইছোঁ বজাৰলৈ। বজাৰত বাবু মানাৰ কাৰণে কল কিনোতে দেখিছেনে, মই মানে কি জোৰোৱা কল দেখিছোঁ, কিন্তু এঠাইতে 3টা কল একেলগত আছে, আজি প্ৰথম দেখিলোঁ। বজাৰৰ পৰা আহি পালোহি। এতিয়া বাবুক লৈ যাওঁ চুলি কাটিবৰ কাৰণে, আৰু সি চুলি কাটিলে বহুত দিগদাৰ কৰে। ওচৰতে গেটৰ লগতে আছে চেলুনখন, আৰু দেউতাক মই দুটা যাব লাগে, সেইকাৰণে আমি দুয়োটাই লৈ গৈছোঁ। এতিয়া চাওঁ কি কৰে, ভাওনা কৰে নে কি, কাটিব দিয়ে নিদিয়ে। তুমি ইয়ালৈ চাই থাকা। ৰেডি তই যে আমি চুলি কাটিলোঁ আজি ধুনীয়াকৈ কাটিব দিছে ন। কি ক'ব? পাপা দিব দেই, পাপা দিব। দাদা চুলি কাটিলে, বাবা চুলি কাটিলে। চুলি কাটিবলৈ বহুত অসুবিধা, বহুত আমনি কৰে। আজি আমনি নকৰিলে, ধুনীয়াকৈ কাটিব দিছে। কাটি কৰি আনিলোঁ, এতিয়া গা ধুৱাম। তুমি কাটিবা? মই মাইনাকো লৈ যাম, তোমাকো লৈ যাম দেই না। তুমিও কাটিবা। এতিয়া সিহঁতক গা ধুৱালোঁ, মই ধুমাধুম গাটো ধুৱাই দিলোঁ, আৰু লাকিয়ে ক্ৰীম চিম লগাই দিছে, ড্ৰেছ কৰাই দিব তাই এতিয়া। আৰু এইফালে বাবুকটো একদম বাথৰুমত নিবৰ কাৰণে যুদ্ধ কৰি থাকিব লাগে, সি সহজে নাযায়, একদম ভুলাই কৰি নিব লাগে। আজি একদম মূৰ চুৰ ধুৱাই দিছোঁ, চেম্পু কৰি দিছোঁ, চুলি কাটি আহিছে সেইকাৰণে। আৰু সিহঁতক গা চা ধুৱালোঁ। আৰু এতিয়া ভাবিছোঁ, কালি আম আনিছিলে আৰু আমৰ ছিজন খাবলৈ মন যায়, আৰু মই ভাবিলোঁ আমটো আজি অকণমান ঘৰতে সিহঁতক খোৱাতকৈ, কামুৰি খোৱাতকৈ মানে জুচ বনাই দিলে কিবা এটা ভাল পায়, সেইকাৰণে ঘৰতে অকণমান জুচ বনাই দিলোঁ। কিনা কৰে কেনেকৈ বাহিৰৰ জুচবিলাক মই সিহঁতক নিদিওঁ, যিমান পাৰোঁ ঘৰতে অকণ বনাই দিবলৈ চেষ্টা কৰোঁ। আৰু এয়া বনাই আছোঁ সিহঁতৰ কাৰণে। আমখিনি অকণমান সময়ৰ কাৰণে তাৱাত মই গৰম কৰি ল'লোঁ, আৰু তাত মই চেনি দিয়া নাছিলোঁ। চেনিখিনি মই এনেকৈ এক্সট্ৰাকৈ অকণমান ঠাণ্ডা পানীত ফিটি লৈছোঁ, আৰু এতিয়া দি দিছোঁ। আৰু আমৰ লগত যদি চেনিখিনি একেলগে পিচি দিলে ভালকৈ পিচ নাখায়, টেষ্টটো নাহে, সেইকাৰণে মই বেলেগে কৰাই ল'লোঁ। আমাৰ জুচ ৰেডি হ'ল, মাংস অকণমান দিছোঁ খাবৰ কাৰণে। আৰু এতিয়া সময় হৈছে দুপৰীয়াৰ ভাত বনোৱাৰ। আজি মই কলডিল বনাম। কলডিলটো অকণ বেলেগে বনাই খাম, কণী আৰু ৰহৰ দাইলৰ লগত খাম। আপোনালোককো দেখাই আছোঁ কেনেকৈ বনাইছোঁ। আপোনালোকে এনেকৈ খাই নি জনাবচোন, আৰু যদি নাই খোৱা ট্ৰাই কৰিব, বহুত ভাল লাগে। মই প্ৰথমতে কণী আৰু আলুটো বইল কৰি ল'লোঁ, আৰু কলডিলটো এনেকৈ হালধি পানীত অকণমান সময় তিতাই ৰাখিছোঁ। এনেকৈ তিতাই ৰাখিলে যি কলডিলেই নহওক ক'লা নপৰে, সেইকাৰণে মই এনেকৈ ৰাখি থওঁ। আৰু এই আধা ঘণ্টামান এনেকৈ দিয়াৰ পিছত পানীৰ পৰা গোটেইখিনি ধুনীয়াকৈ টুকি লৈছোঁ। এইখিনি ৰহৰডাল অকণমান সময় এঘণ্টামানৰ আগত তিয়াই ৰাখিছিলোঁ। এটা বিলাহী লৈছোঁ, আৰু দুটামান পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু, আৰু এইখিনি গোটা মছলা। কলডিলখিনি আৰু দালিখিনি এটা চিটি অহালৈ মই বইল কৰি ল'ম। আৰু এতিয়া এখন পেন পাতিছোঁ, তাতে মই গোটা মছলা দিম। প্ৰথমতে গোটা মছলাখিনি অকণ ভাজি তাতে পিঁয়াজ দিলোঁ, আদা নহৰুখিনি দি অকণমান সময় এইখিনি ভাজি ল'ম। আদা নহৰু গন্ধটো যোৱালৈকে ভাজিলোঁ। তাৰপিছত মই মছলা দিলোঁ, ইয়াতে অকণ পানীত গোটেইখিনি মছলা গুলি ৰাখিছিলোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। মছলা আপোনালোকে যেনেকৈ বিচাৰে, যি দিব বিচাৰে সকলোখিনি দিব পাৰে। আৰু অকণমান পানী দি এইখিনি মছলাখিনি অকণমান সময় ভাজি লৈছোঁ। মছলাখিনি ভাজি অকণমান সময় ভাজাৰ পিছত তাতে বিলাহীটো দি এইখিনি আৰু অকণ সময় ঢাকনাখন দি ভাজি ল'ম, কাৰণ বিলাহীটো গলিব লাগিব। তুমি কাম কৰিছা? কি কাম? খিলিছা?
অকলে অকলে ভনীক মাতিয়ে না ভনী খেলা দাদাৰ লগত আৰু অকণমান সময়ত প্ৰায় 2-3 মিনিটৰ পিছত বিলাহীটো লৰাই দিছোঁ মছলাখিনি বিলাহী গলি গলে দেখিছেনে আৰু ইয়াতে মই এতিয়া বইল কৰি ৰখা কণী আৰু আলুটো দি দিম এইখিনি অকণমান সময় ভাজি ল'ম মছলাখিনি যাতে এবজৰ্ব হৈ যায় ধুনীয়াকৈ সেই মানলৈকে ভাজিব লাগিব আৰু এয়া পানীটো শুকাই গৈছে মছলা পানীটো আৰু মোৰ ভাজা হৈ গ'ল আৰু ইয়াতে মই বইল কৰি ৰখা কলডিল আৰু দালিখিনি এটা ঢালি দিছোঁ আৰু অকণমান সময়ৰ কাৰণে এইখিনি উতলাব লাগিব আৰু এয়াই মোৰ কলাডিলৰ তৰকাৰী ৰেডি হ'ল আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন বহুত ধুনীয়া লাগে ৰহৰ দাইল আৰু কলাডিলৰ লগত এনেকৈ মিক্স কৰি খালে মই প্ৰায় খাওঁ আৰু মই যিমানখিনি গ্ৰেভি বিচাৰিছিলোঁ ইমানখিনিতে মই ৰাখিম এতিয়া গেছটো অফ কৰি দিম আৰু আমি যিহেতু মছলা খাম সেইকাৰণে বাবুমাইনাৰ কাৰণে আকৌ আজি কল ভাত ৰেডি কৰিছোঁ গাখীৰখিনি উতলাই আছোঁ সিহঁতক আমি মছলা খালে সিহঁতক কল ভাতেই খুৱাওঁ সিহঁতকৰ কাৰণে ভাতটো ৰেডি কৰিলোঁ আৰু মোৰো তৰকাৰী ৰেডি হৈ গ'ল সিহঁতক খুৱাই লওঁ তাৰপিছত আমি খাম কল বাটাৰ দি অকণমান বাটাৰো দি দিছোঁ আৰু ইয়াতে অকণমান মৌ দিছোঁ এইখিনি সিহঁতক এতিয়া খুৱাই লওঁ বাবুমাইনাক ভাত পানী খুৱাই অকণমান খুৱাইলোঁ অকণমান 1.5 ঘণ্টামান শুলে আৰু এতিয়া 5টামান বাজিছে এনেকৈয়ে সদায় মাজে মাজে তললৈ লৈ আহোঁ আৰু আমাৰ জেগাখিনি বহুত ডাঙৰ হয় ইয়াতে সিহঁতে দৌৰিব পাৰে আৰু দৌৰি থাকিলে দামনি কৰি থাকিলে সিহঁতৰ ভাগৰ লাগে আৰু টোপনিটো ভাল হয় সেইকাৰণে মই প্ৰায় তললৈ এনেকৈ লৈ আহিম Vai. এতিয়া অকণমান সিহঁতক পঢ়াত বহাইছোঁ আৰু চাবলৈ দিছোঁ লাকিকে মোৰ অকণমান কাম আছে আৰু ৰাতিৰ সাজটো বনাবলৈ হৈ গ'ল আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ আহিম আৰু আজিৰ ভিডিঅ' যদি ভাল লাগিলে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব পুনৰ আনিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' তো আজিলৈ আহিছোঁ ভালে থাকক সুখী থাকক